কণমানিসকল, আজি মই তোমালোকৰ ওচৰলৈ এটা খুবেই ইণ্টাৰেষ্টিং আৰু পাজুল লগা প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নটোৰ বাৰু কোনে কোনে উত্তৰ দিব পাৰে চাওঁচোন আজি, আৰু যোনে যোনে উত্তৰ দিব পাৰে কমেণ্টত উত্তৰটো লিখিবলৈ নাপাহৰিবা। তেতিয়াহ'লে ব'লাচোন প্ৰশ্নটোৰ মাজলৈ যাওঁ। এতিয়া তোমালোকলৈ প্ৰশ্নটো হ'ল যে এখন নদী আছে আৰু নদীৰ এটা পাৰে এজন নাৱৰীয়াজনৰ লগত এটা ছাগলী, এটা বাঘ আৰু পাচিত অলপমান পাচলি লগতে পাণ থৈ দিয়া আছে। এতিয়া মূল কথাটো হ'ল যে নাৱৰীয়াজনে কেনেদৰে বাৰু পাণ, ছাগলী আৰু বাঘক নিব পাৰিব। যদিহে পাণখিনি আগতে ইটো পাৰত থৈ আহে তেতিয়াহ'লে বাঘেটো ছাগলীক খাই পেলাব। যদিহে বাঘটো আগত থৈ গৈ তেতিয়াহ'লে ছাগলীয়ে পাণখিনি খাই পেলাব। তেনেহ'লে তোমালোকে কোৱাচোন বাৰু এতিয়া কেনেদৰে নাৱৰীয়াজনে এই ছাগলী, বাঘ আৰু পাণখিনি পাৰ কৰাব পাৰিব। এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই তোমালোকক 20 ছেকেণ্ড সময় দিছোঁ। তাতকৈ যদি বেছি সময় লাগে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি তোমালোকে উত্তৰটো ভাবি কমেণ্ট বক্সত লিখি দিবা। যোনে যোনে কমেণ্টত উত্তৰটো দিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, আৰু যোনে উত্তৰটো নেজানে মই তেওঁলোকক উত্তৰটো কৈ দিছোঁ। প্ৰথমেই নাৱৰীয়াজনে ছাগলীটো নি ইটো পাৰত থৈ আহিব, কাৰণ বাঘেটো পাচলি নাখায়, সেয়েহে। তাৰপিছত পুনৰবাৰ এইটো পাৰলৈ আহি পাচলিখিনি নি ইটো পাৰত থ'বগৈ। যিহেতুকে ছাগলী ইটো পাৰত আছে সেয়েহে ছাগলীটো পাচলিখিনি খাই পেলাব। সেইবাবেই নাৱৰীয়াজনে পুনৰ ছাগলীটো নাওত উঠাই এইটো পাৰলৈ লৈ আহে। তাৰপিছত ছাগলীটো এইটো পাৰত থৈ বাঘটো লৈ ইটো পাৰত থৈ আহেগৈ। তাৰপিছত পুনৰ ছাগলীটো নি নদীখন পাৰ কৰাই দিয়ে। দেখিলানে তোমালোকে উত্তৰটো কিমান সহজ আছিল? কণমানিসকল, আজি বাৰু এই ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাবা। যদি এনেধৰণৰ ভিডিঅ'সমূহ পুনৰ চাবলৈ বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থ'বলৈ নাপাহৰিবা। মোৰ এই ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।